গৈ আছোঁ মানে একদম আমাৰ বাগিচালৈ গৈছিলোঁ। বাগিচালৈ যাওঁতে তোমাৰ একদম আকৌ হাই ৰোডৰ পিনে যাব লাগে নহয়। একদম হাই ৰোডেদি গৈ আছোঁ তাৰমানে একদম ছোৱালী দুজনীমান আহিছে দেই, একদম ধুনীয়া ছোৱালী দুজনীমান আহিছে। মন চেঙেলীয়াটো একদম ছোৱালী কেইজনীমান একদম ওচৰেদি আহিছে নহয়। আৰু মনটো মানে এনেই ভাল লাগি গৈছেতো, ওচৰলৈ আহিছে মানে মনটো আৰু গহীন লাগিছে ন। যেতিয়া মানে ছোৱালী কেইজনী ওচৰলৈ আহি ক'লে, খুৰা বোলে আমুকৰ ঘৰটো চিনি পোৱা নে? উহ ৰাম হেৰৌ একদম গোটেই কলিজাটো হেতা পৰি গ'লো। যি কি নহওক ছোৱালীকেইজনী ওচৰলৈ আহিছে, মনটো ডাঠ কৰি ভাল লাগিছে মানে দেই, গৈছোঁ আৰু পাছত মই কেলৈ ক'লে মই কথাটো ভাবি পোৱা নাই। খুৰা বুলি ক'লে, মানুহটোতো সিমান ডাঙৰ নহয় ন। মানে লাষ্টত চিন্তা কৰি ভাবি পালোঁ, বেচেৰা মোৰ চুলিখিনি পকা পা মোক খুৰা বুলি ক'লে। ভাগ্য ভাল যে কাম ফেৰা 2 বছৰ আগতে কৰি ল'লোঁ নহয়। কেনেকৈ গছৰ পৰা উঠি আছে এনেই বগৰী খাটিজনী চা এনেই অকল বগৰীৰ লগত দিনটো অকল বগৰী যোৱা গছতে উঠি থাকে। এনে চা আকৌ এইজনী কেনে লাজ কৰিছে চা আকৌ এইজনী চা সাংঘাতিক লাজ কৰে এইজনী চাব দেই। এয়া আমাৰ কাচনমতীয়ে কাঁহী বাতি ধুই আছে একদম ৰাতিপুৱা বা একদম গাত তত নাইকিয়া হৈ আছে। তাৰমানে আজি ধেমাজিত বাৰ্থডে খাব যাব আমাৰ কাচনমতী যাব। তাৰমানে একদম ৰাতি কিজানি হোৱাই নাই, তাৰমানে কেতিয়া আহক কেতিয়া নাহক লাগি আছে তাৰমানে দিনটো। আজি তাৰমানে ৰাতিটো গ'লে কালে হ'লেই চোন বুলি কৈছে। তাৰমানে ইমানেই মন ফূৰ্তি, তাৰমানে বাৰ্থডে খাব যাব আজি একদম মন বিৰাট ফূৰ্তি। কেক এতিয়া ছোৱালীজনীয়ে কাটিবনে তাইয়ে কাটিবনে ঠিকনা নাই, তাৰমানে ইমানেই মন ফূৰ্তি। তাৰমানে এতিয়া কাঁহী বাতি একদম ধুমাধুম ধুব, কাঁহী বাতি ধুই গা পা ধুই মানে চিধা ওলাবই কৈছেচোন। তাৰমানে ক'বালৈ যাং বুলি ক'লে তাৰমানে ৰক্ষা নাপায়, তাৰমানে একে সৰু ল'ৰা লিখা যাং বুলিয়ে ধৰে তাৰমানে এনেকুৱা। এইজনী আমাৰ মা, এইটো হ'ল আমাৰ মা ভাগৰ ৰাতিপুৱা ড্ৰেছ। এইটো আমাৰ মা ভাগৰ ৰাতিপুৱা ড্ৰেছ, মানে এইটো ড্ৰেছ পিন্ধি আহে। তাৰপিছত লগতে আমি ইটি বিচনা বা উঠি আহি চিধা বান্দৰ লিখা পিঠিত লপকখিনি লপিয়াই লয়। বান্দৰ পোৱালি শুনো ইটি দেখ নাই বান্দৰ পোৱালি লিখা কেনেকৈ পিঠিত লুপিয়াই আছে। এটি চকু চা আকৌ কেনেকুৱা থিয়। মানে আজি বাৰ্থডেলৈ যাবলৈ ওলাইছোঁ ধেমাজি বাৰ্থডে, মানে মানুহজনী ভাগৰ বায়েকৰ জীয়েকৰ বাৰ্থডে আছে আজি। সেই বাৰ্থডেলৈ যাব ওলাইছোঁ। কি বুলি কয় মানুহজনীও যাবতো লগত। সেই চুলিখিনি আকৌ পকা নহয় দেই। তাৰপিছত আকৌ মাইকীজনীৰ লগত যাব, চুলিখিনি যদি দীঘল হয় তেতিয়া আকৌ সিংহটো লিখা গ'লে নহ'ব নহয়। যদি সিংহটো লিখা যাং মাইকীজনীয়ে আকৌ ছাইডত কোনোবাই সুধিব নহয়, মই নজনা কেনে সি আপোনাৰ লগত অহা মানুহটো কোন বুলি যদি সোধে, সেইটো আমাৰ চচু বোৱাটো ক বুলি যদি কৈ দিয়ে কেনেকুৱা কথা হ'ব বাৰু। সেইটো কাৰণে অকণমান যদি মই চুলিখিনি ৰং ধুই যদি দাড়ি চাড়িখিনি যদি কাটি যাওঁ, তেতিয়া মানে অকণমান কিবা এটা যদি তেতিয়া হয় আৰু যদি মানুহটো বুলি যদি কয় মানে নুশুনিলেও ভাল লাগিব। যদি সেইটো কোনো বুলি যদি সোধা পাছত যদি আমাৰ চচু বোৱাটো বুলি কৈ দিয়ে, মোৰ কেনেকুৱা লাগিব বাৰু মনটো। সেইটো কাৰণে ভাবিছোঁ ৰং চং আনি থৈ দিছোঁ বাৰু। এতিয়া ৰংখিনি ঘঁহি ল'ম, দাড়িখিনি কাটি ল'ম, তাৰপিছত মানে অকণমান যাম আৰু মাইকীজনীয়ে মেইন। সেইটো কাৰণে মাইকীজনী পাছে যাম আৰু। এয়া আমাৰ মায়ে তাৰমানে কি বুলি কয় এইবিলাক মাছ গামলাত কাটি লৈছিলে, কাটি লৈ মানে এতিয়া এইবিলাক শুকুৱাই আছে জুইত। মানে মাছ বহুতখিনিতো সেই মাছখিনি মানে একেবাৰতে খাব নোৱাৰি যে, সেইটো কাৰণে আমাৰ মায়ে মাছবিলাক এই চালনীত দি শুকুৱাই আছে। এইবিলাক বেছি টাইম নালাগে, তাৰমানে একদম জুই ধুনীয়াকৈ দিয়া আছে। মানে জুই অলপ তাপ পালেই মাছখিনি তেতিয়া নেকি একদম টান হৈ যাব, তেতিয়া মানে চিন্তা নাই আৰু। এইজনী আমাৰ কাচনমতী এফালে অকণমান চাই দিয়াচোন। এইটো চা, এইখন কাচনমতীৰ মুখখন, কিন্তু কাচনমতীৰ মুখত কিবা এটা নাই, আপোনালোকে চাবচোন। তাৰমানে কি বুলি কয় এইটো তাৰমানে মাইকী মানুহ এটা বস্তু, একো বস্তু দিন নগ'লেও মানে এটা বস্তু দিন যায় খালি দেই। সেইটো বস্তু চাওকচোন, মুখখন চাই আপোনালোকে কমেণ্টত জনাব কি বস্তুটো নাই। তাৰমানে সেই বস্তুটো মানে প্ৰায় নাথাকেই, থাকিলেও এইডোখৰ নকওঁ আৰু আপোনালোকে কমেণ্টত জনাব। এইজনী আমাৰ কাচনমতী। তাৰমানে এতিয়াতো মস্তিখিনি ৰংটো লগাই ল'ম, লগাই মানে ৰংটো আমাৰ কাচনমতী লগাই দিব।
তাই নিজৰ মানুহ নিজে ক্লিয়াৰ কৰি লওক হয় নহয় নিজৰ মানুহটো নিজে ক্লিয়াৰ কৰি ল'বই লাগিব ন বাৰ্থডে খাবলৈ যোৱা কথা আছে মই শুনে এনেকৈ গাই থাকে আকৌ মই শুনোৱে আজি একদম আমি কাঁহী পেটি ধোৱা ফুল চাই চোঙাটো মাথাতে ঢালি লৈছিলে নহয় সিও কেনেকুৱা দিন হৈ গৈছিলে একদম বম ফুৰা লিখা হৈ গৈছিলে ফুল চাই চোঙাটো দাগি একদম বম ফুৰা লিখা হৈ গৈছে মানে এতিয়া আমাৰ শুনোৱে চাওক ক ইখনি আমাৰ শুনো চকীখনিতে বহি পিনে কেনেকৈ পেণ্ট পিন্ধি আছে চাওক ক একে বুঢ়ীজনী লিখা ঐ নো শুনো ঐ নো পেণ্ট পিন্ধিছা নেকি খং কৰি দেচোন খং কৰি দেচোন খং কৰি দেচোন খং কৰি দেচোন নাচনি কৰি দেচোন অ' নাচনি 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 অ' নাচনি নাচনি কৈ দে নাচনি কৈ দে নাচনি নাচনি অ' নাচনি 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 হেয়া হেয়া হেই কৈ দে কৈ দে সেইজনী চাওকচোন পেণ্টটো কেনেকৈ পিন্ধিছে আজি আমাৰ জেঠাই আহিছে আমাৰ জেঠাই এজনী আমাৰ জেঠাই আমাৰ ছোৱালীজনীয়ে আকৌ আমাৰ জেঠাইক চুলি পকা জেঠাই বুলি কয় চুলিখিনি চাওক কিমান ধুনীয়া পকাখিনি মানুহটো দেখা নাই হে তই মানুহটোৰ লগত কথা পতাখিনি শুনিছোঁ এনেই আমাৰ জেঠাই চাই লওকচোন কেনেকুৱা ধুনীয়া এজনী হৈ আছে ইজনী আমাৰ মা ইজনী তাৰমানে একদম বাইক ভনীয়েকটো এনেকুৱা কথা পাতে নহয় তাৰমানে আপোনালোকে আচৰিত খাই যাব কি কথা পাতে ঠিকনা নাই ওচৰত মই বহি থাকিলেও বুজি নাপাওঁ কি ফুচফুচ ফাচফাকৈ পাতে আৰু আমুকো নকয় নহয় বাইক ভনীয়েক আৰু আগৰ বাইক ভনীয়েক বিৰাট টেঙৰটো তাৰমানে কি কথা কি গোপন কথা পাতে আৰু এই দুজনীও দুজনী একেই হয় নাই বাৰু এজনী সৰুজনী ইজনী ডাঙৰজনী ক একেই হয় নাই এজনী দুইজনী সাংঘাতিক কথা পাতে ফোনতো কথা পাতিব যিখন পাতিব নহয় ৰখি আমনি লাগি যায় কেইটা ফোনটো ল'ম বুলি ভাবি থাকিলে নোৱাৰো কেতিয়াবা মই বেটাৰী নাই বুলি কৈ নিজে লৈ থৈ দিম ইমান কথা পাতে দুজনী সাংঘাতিক আমাৰ জেঠাই নকমা চুক আকৌ এইটো চুক নকমা চুক যে তাৰ চাওঁ কেনেকৈ হাঁহি আছে দাঁত দি দেখুৱাই দিয়ক আকৌ দাঁত নাই নহয় দাঁত নাই সৰিলে তথাপিও কেইটা আছে দেখুৱাই দিয়ক এটা নাই নখ পালিচ দেখিছে নাই হাতৰটো ভৰিটো আছে নি সেই ভৰিটো আছে আমাৰ মা ভৰিকেইটা চাব দেই মই নাওলা তাইক বুটিকো খনৰ লিখা চাওক দেউতাই কি দেখি আনিলে আৰু ভৰিকেইটা যে এনেকুৱা আৰু দেখোন এনেকুৱা লাগি ভৰি